आसाम गरखा सन्मेलना गोबां जुग जुग अखा हानायनि गेजेरजोंब्लाबो दिनैनिफ्राय सानब्रैनि मेहेरगोनां हाबाफारिजों जागायबाय। 27थि 3 बोसोरारि आसाम गरखा सन्मेलनखौ देग्लाय बोसोराव बाक्सा जिल्ला निकासिनि मणि कुमार सुबा कमनय क्षेत्रआव सानब्रैनि बायदि मेहेरगोनां हाबाफारिजों खुंफुंनो लानाय जथुम्माया दिनैनिफ्राय जागायबाय। हाबाफारि बायदियै दिनै फुंनि 9 रिंगायाव गौथुमनि फिरफिलाखौ बिरहोयो आफादगिरि रामप्रसाद शर्मा बिथाङा। लोगोसे मुंख्लंफोरनो बिबार बावनाय, गाहाय सायनासालि बेखेवनाय बायदि हाबाफारिया जानानै थाङो। जथुम्मानि 18 मे खालारखालि गेवलां मेल जथुम्माया जागोन आरो बे गेवलां मेलाव गाहाय आलासि महरै बाहागो लाफैगोन आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, सिक्किमनि गिबि मन्त्रि प्रेमसिंह तामाङ, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांमोनजों लोगोसे गोबां आसामनि मन्त्रि, एमएलए, इएम, एमसिएलए आरो गोबां समाज सिबियारि बिथांमोना बाहागो लाफैगोन। कारण কি যি ধৰণৰ আমি ইয়াত আয়োজন কৰিলোঁ সেই আয়োজন আগত ডিচিপ্লিন কোনো নিচাযুক্ত বস্তু কোনো ব্যৱহাৰ হ'ব দিয়া নাই। নহ'লে আমি এটা জেল নিচিনা বনাইছোঁ, তাত বন্ধ কৰি দিওঁ। যদি নিচা খাই আহে, আনকি চিগাৰেট ধঁপাজাতীয় বস্তু আমি ইয়াত বেন কৰিছোঁ। এইটো এটা মেছেজ গৈছে। আৰু এবাৰ প্ৰেয়াৰ চিষ্টেম কৰা হৈছে, ভলেণ্টিয়াৰ একদম পূৰা নতুন ড্ৰেছত, নতুন ইউনিফৰ্মত ভলেণ্টিয়াৰ কৰা হৈছে। আৰু আমি আটাইতকৈ গুৰুত্বপূৰ্ণ এবাৰ বাতৰি হ'ল যে আমি 1/3 সিট 30% টোটেলি মহিলা কাৰ্য্য কৰিম। এইটো ইতিহাসত হোৱা নাছিল। যদি এটা ব্ৰাঞ্চৰ পৰা, এটা শাখাৰ পৰা যদি 3জন আহিব লাগে, 3জনৰ ভিতৰত 2জন পুৰুষ আহিব, 1জন মহিলা আহিব লাগিব কম্পালচাৰি। তাৰ সেই মহিলাৰ ঠাইত পুৰুষ আহিব নোৱাৰিব। আৰু এবাৰ যেনেকুৱা কনচিয়াছনেছ এটা জাগৰণ গোটা সমাজত দিছে, সংবিধান নতুনকৈ সংশোধন হোৱাৰ পাছত তেনেকৈ আগত হোৱা নাছিল। গতিকে বহুত ধৰণৰ 3000টা ডেলিগেটছ আহিব, 3300 হাইয়েষ্ট ইন হিষ্ট্ৰী অফ গঠা ইমান আছিল। আৰু এইবাৰ আমি ৰেষ্ট্ৰিক্টো কৰিছোঁ, মাত্ৰ 3জন। আগতে 5জন 6জনকৈ আহিছিল, কিন্তু আমি 5জন 6জনকৈ আমি চম্ভালিব নোৱাৰিলোঁ, 6000 7000 হ'ল। তাৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব 8 তাৰিখে, আৰু ছিকিমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, অন্যান্য ৰাজনীতিক নেতাসকল আহিব। গতিকে এইটো অত্যন্ত ভাল হ'ব। আৰু এই আমি অকল গোৰ্খা বুলি গোৰ্খা সমাজৰ গোৰ্খাৰ কাৰণে আমি অকলেই গোৰ্খাৰ কাৰণে নহয়, আমি বিভিন্ন জাতি জনগোষ্ঠী, বৃহত্তৰ অসমীয়া জাতিৰ কাৰণে, অসমীয়া, বেংগলী, বিহাৰী, মাৰোৱাৰী, ট্ৰাইবেল, আদিবাসী, হিন্দু, মুছলমান চবৰ কাৰণে আমি কাম কৰি গৈছোঁ। আৰু সেই মেছেজটো, সেই বাতৰিটো প্ৰত্যেক গোৰ্খা সমাজত মই দি এটাই আছোঁ যে আমি অকল গোৰ্খা কৰি জীয়াই থাকিম নহ'ব, চবকে সামৰি কৈ যাতে অসমৰ উন্নয়ন হয়, অসমৰ ভাষা উন্নয়ন হয়, অসমৰ বিভিন্ন জাতিৰ উন্নয়ন হয়, আৰ্থিকভাৱে উন্নয়ন হয়। অকল এটা ঘৰ উন্নয়ন নহ'লে গাঁৱত ভাল নহয়, চব ঘৰে যদি, চব পৰিবাৰে যদি উন্নয়ন হয় তেতিয়া চবৰে ভাল হ'ব। সেই আমি মেছেজটো গোটেই অন্যান্য সমাজক আমি দিছোঁ। এতিয়া ডেলিগেট ছেশ্যন আছে, প্ৰায় 3000 4000 মানুহ আহিব বিভিন্ন জিলাৰ পৰা। ট্ৰেইনত আহি আছে, বাছত আহি আছে, নিজৰ গাড়ী লৈ আহিছে। তাৰপৰা কালি আছে আপোনাৰ ভোটিং, কালি ভোট হ'ব। আৰু পৰহি কাউণ্টিং আছে। আৰু 18 তাৰিখে অপেন ছেশ্যন আছে। মুখ্যমন্ত্ৰী, 2জন মুখ্যমন্ত্ৰী, অন্যান্য দলত যেনে কংগ্ৰেছৰ নেতা, অজপাৰ নেতা মাতা হৈছে, অৰুণজ্যোতি গগৈ ডাঙৰ, ভূপেন বৰা ডাঙৰ মাতা হৈছে, গৌৰৱ গগৈ ডাঙৰ মাতা হৈছে, আপোনাৰ অখিল গগৈ ডাঙৰ মাতা হৈছে। এনেকৈ আমি বিভিন্ন দল সংগঠনৰ নেতা সকলোকে মাতা হৈছে। আমি জাতিয়ে ইমান উৎসাহিত আৰু ইমান বাহাদুৰ জাতি, খুকুৰী বেৰেব বুলি কয় আমি বিশ্বত। গতিকে ইয়াত এই বৰ্ষণে আমাক একো কৰিব নোৱাৰে। বৰ্ষণটো মই এতিয়া প্ৰেয়াৰ দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ ভগৱানক, বৰুণ দেৱত, ইন্দ্ৰ দেৱতে বৰ্ষণ হৈ থাকক। কাইলৈ 18 তাৰিখ 2-3 ঘণ্টা মুখ্যমন্ত্ৰী যেতিয়া আহিব তেতিয়া বৰ্ষণটো বন্ধ হ'লে ভাল, বৰ্ষণ হৈ থাকিব লাগে। কোনেও ডাঙৰ নহয়, প্ৰকৃতিয়ে যি কৰিছে ভালে কৰিছে বুলি ক'ব লাগিব। যিহেতুকে আমাৰ 18 তাৰিখৰ মুকলি সভা, গতিকে নিশ্চয় আমি ভাবিছোঁ যে মুকলি সভালৈকে আমাৰ বতৰ ভালে থাকিব। গতিকে বৰষুণ হ'লেও যে আমি সকলো আমাৰ যিসকল বিষয়ববীসকল আছে, যিসকল আমাৰ স্বয়ংসেৱিকাসকল আছে, যিসকল দায়িত্বত থকা ব্যক্তিসকল আছে, সকলোৱে যে বৰষুণত জিকি কোনো ধৰণৰ কষ্ট স্বীকাৰ নকৰাকৈ তেওঁলোকে নিজৰ দায়িত্বত কাম কৰি আছে। আমাৰ কাৰ্যসূচী বৰষুণেই হওক, যিয়ে হওক, আমাৰ কাৰ্যসূচী আগবাঢ়িবই।
ইয়াত কোনোপধ্যে আমাৰ কাৰ্যসূচী যে আমি ৰখাই ল'ম সেইটো কোনো নাই। আজি আমাৰ যিবিলাক কাৰ্যসূচী আছিল সম্পূৰ্ণ হ'ল। এতিয়া আমাৰ 5টা বজাৰ পৰা প্ৰতিনিধি সভা আছে, প্ৰতিনিধি সভা আমাৰ অনুষ্ঠিত হ'ব। অহাকালি আমাৰ নিৰ্বাচন আছে, নিৰ্বাচনো হ'ব। পৰহি আমাৰ নিৰ্বাচনৰ ভোটিং আছে, সেইটোও হ'ব। আৰু 18 তাৰিখে আমাৰ মুকলি সভা আছে, সেইটো অনুষ্ঠিত হ'ব। বৰষুণেই হওক যিয়ে নহওক কিয় আমি আমাৰ যিবিলাক কাৰ্যসূচী আছে আমি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আমাৰ ইপিনে ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ যে আমাৰ 50খনমান বাছত প্ৰতিনিধি আমাৰ মুকলি সভাত ইয়াত ৰাইজসকল উপস্থিত থাকিব। লগতে আমাৰ নিকাশী অঞ্চলত যিমানখিনি আমাৰ পুৰুষ মহিলা আছে সকলোৱে ইয়াত যিমানেই বৰষুণ নহওক কিয় ইয়াত উপস্থিত থাকিব। নিশ্চয় আমি ভাবিছোঁ বৰষুণ বতৰ হ'লেও 40,000ৰ ওপৰত ইয়াত আমাৰ সভাত সমবেত হ'ব। আমি সাজু যে আজি 3 মাহ আগৰ পৰাই আমি সাজু হৈ আছোঁ। গতিকে বাৰিষা বতৰ এইটো আমি জানো, তৎসত্ত্বেও যে আমি এইবিলাক প্ৰত্যাহ্বান জনাই আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী, ছিকিমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ BTD শিৱক আমি তেওঁক অভ্যৰ্থনা কৰাৰ কাৰণে সকলোৱে আমি সাজু হৈ আছোঁ। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट, इन्सुरेन्स, AAO, ADO, एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360